ডিজাইনৰ দিছে আৰু ইয়াৰ মাজত ডালি দিছে ইয়াৰ দিছে নমস্কাৰ স্বাগতম জনাইছো সকলোকে মোৰ চেনেলৰ এটা নতুন ভ্লগলৈ আশা ৰাখিছো আপোনালোক সকলোৱে ভালে আছে আৰু সুস্থ হৈ আছে আজি মানে এইকেইদিন মানে ইমানে বেছি গৰম পৰিছে মানে একদম ভিডিঅ' কৰাই হোৱা নাছিলে কিন্তু আজি অকমান ঠাণ্ডা পৰা দেখি ভাবিছো আজি ভিডিঅ' এটা কৰো আৰু আপোনালোককো বহুত দিনৰ পৰা মানে কিছুমান মোৰ বস্তু দেখুৱাম বুলি ভাবি আছিলো কিন্তু দেখুৱা হোৱা নাছিলে গতিকে ভাবিছো আজি ভিডিঅ'টো আৰম্ভ কৰো আৰু দেখুৱাও আপোনালোককো মোৰ কিছুমান কাপোৰৰ কালেকশ্যন কাপোৰ মানে ঘৰতে বোৱা মা আৰু খুৰীয়ে বৈ দিয়া ঘৰতে বোৱা কিছুমান কাপোৰৰ কালেকশ্যন মেখেলা চাদৰ গতিকে বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰো প্ৰথমতে দেখাব লৈছো এইযোৰ কাপোৰ এইযোৰ পাৰ্পল কালাৰত নুনি বৈছে এইযোৰ কাপোৰত এখন চাদৰখন এইটো আগটো ও মৰম দি মৰম লৈ যা কলি চাল এই আগটোত এনেদৰে ফুল বাছি দিছে আৰু বুটা বুটি দিছে এই কাপোৰযোৰ মোক খুব ভাল লাগে মানে ৰংটো খুব পাতলা মানে সেইকাৰণে ভাল লাগে কাপোৰযোৰ আৰু ইয়াৰ মেখেলাখন হ'ল এইখন মেখেলাখন তাৰ পাছত আৰু এযোৰ মোৰ খুব ভাল লগা কাপোৰ হৈছে এইযোৰ নেভি ব্লু কাপোৰযোৰ মোৰ খুব ভাল লাগে মানে আৰু ইয়াৰ চাদৰখন দেখাইছো চাদৰখনত মানে গোটেই কাপোৰযোৰতে মানে সৰু সৰু বুটা কৰি দিছে মানে খুব ধুনীয়া লাগে কাপোৰযোৰ এয়া চাওক এইটো আগটো আৰু গোটেই চাদৰখনতে মানে সৰু বুটা কৰি দিছে মানে মোৰ খুব প্ৰিয় মানে আৰু পিন্ধিলে এনেকুৱা কালাৰ মানে বহুত ব্ৰাইট লাগে মানে দেখিবলৈ মুখখন বহুত ব্ৰাইট কৰি দিয়ে এনেকুৱা কালাৰে সেইকাৰণেও ভাল লাগে কলিজা থৈ যা ও কথা দে মই কথা দিলো তো এয়া আৰু ইয়াৰ মেখেলাখন দেখুৱাইছো ইয়াৰ মেখেলাখন হ'ল এইখন আৰু চাদৰখনৰ সাইডত দিবলৈ এয়া পাৰি মানে মোৰ চিলোৱা হোৱাই নাই কাৰণ এনেকৈ আছে এইখিনি চাদৰখনৰ সাইডত পাৰি দিব লাগিব আৰু এইযোৰ ভাল লগা মোৰ কাপোৰ হৈছে এইযোৰ এই কাপোৰযোৰ মোক খুব ভাল লাগে মানে পিন্ধিলে মানে মুখখন ইমান ব্ৰাইট লাগে দুবাৰমান পিন্ধিছো এইযোৰ কাপোৰ খুব ভাল লাগে এই কাপোৰযোৰ এয়া চাদৰখন এইখন এয়া চাদৰখনৰ আঁচলটো এইটো আৰু চাদৰখনৰ মানে এই মাজলে ফুল বাছি দিছে ও কথা দে মই কথা দিলো তো ও তুঝে কই না জানি মই মানে এই মাজৰ এইখিনি এইডোখৰত পৰে সেইকাৰণে ভাল লাগে এই কাপোৰযোৰ আৰু এয়া আঁচলটো এইটো আৰু মানে বহুত ভাল লাগে মানে দেখিবলৈ বহুত ভাল লাগে কাপোৰযোৰ পিন্ধিলে মানে আৰু ইয়াৰ মেখেলাখন হ'ল এইখন এইযোৰ মানে মোৰ খুব প্ৰিয় কাপোৰ আৰু এইযোৰ কাপোৰ এই কাপোৰযোৰ দুটা কালাৰ কৰি বোৱা হৈছে ইয়াত এই কাপোৰযোৰ মোক খুব ভাল লাগে মানে ৰাতিৰ পোহৰত বৰ বেছি ধুনীয়া জিলিকে মানে এই কাপোৰযোৰ খুব ভাল লাগে আৰু এই কাপোৰযোৰ মানে এনেদৰে দুটা কালাৰ কৰি দিয়া হৈছে আৰু মানে মই মানে চইচ কৰি দিছিলো এইকেইটা কালাৰ আৰু ডিজাইনটো এনেকৈ কৰিবৰ কাৰণে কৈছিলো মাক কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন এই ডিজাইনটো এইটো আঁচলটো আৰু এয়া এনেকৈ আৰু ইয়াৰ মেখেলাখনো এখন এনেকৈ দুটা ৰং কৰি দিয়া হৈছে মেখেলাখনতো এয়া খুব ভাল লাগে মোৰ এই কাপোৰযোৰ
একো কৰা হোৱাই নাই এতিয়ালৈকে, চিলোৱা হোৱাই নাই, চিলাব লাগিব। আৰু কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন, এই ডিজাইনটো যে মানে কেনেকুৱা লাগিছে আৰু কালাৰ কম্বিনেশ্যনটো। এইযোৰ ব্লু কালাৰ কাপোৰে মোৰ ওচৰত বেছি থকা নিচিনা হৈছে। এই কাপোৰযোৰ খুব ভাল লাগে। এইখন চাদৰখনৰ এই আগটো তেনেকৈ কৰি দিয়া হৈছে আৰু ছাইডত এনেকৈ পাৰি দি দিছে। মাজত একো নাই ইয়াৰ, এই আগটোত আৰু ছাইডত পাৰি দি দিছে। আৰু ইয়াৰ মেখেলাখনো তেনেদৰে ইয়াৰ এইটো ফুল দি দিছে। কিন্তু এই নীলাত মানে বগা ৰংটো ফুল কৰি দিয়াৰ কাৰণে মানে খুব ভাল লাগিছে দেখিবলৈ এই কাপোৰযোৰ, আৰু ব্ৰাইটো কৰে বহুত এনেকুৱা ৰঙে। আৰু এইযোৰো পাৰ্পল কালাৰ, কিন্তু এই কাপোৰযোৰ মানে খুব ভাল লাগে মোৰ। সৰু সৰু বুটা কৰা হৈছে এই কাপোৰযোৰতো, মানে বেছি সৰু সৰু বুটা কৰা এনেকুৱা কাপোৰবোৰ বেছি ভাল লাগে। এইখন চাদৰখন, এই কাপোৰযোৰতো মানে মাজে মাজে সৰু সৰু বুটা কৰি দিছে, আৰু ৰংটো মানে এনেকুৱা ৰঙে খুব ব্ৰাইট কৰে, সেইকাৰণে মই খুব ভাল পাওঁ এনেকুৱা ৰংবোৰ। এয়া চাওক, ফুলৰ ৰংকেইটাও মানে বৰ ধুনীয়াকৈ মিলি পৰিছে ইয়াত। ইয়াৰ মেখেলাখন হৈছে এইখন। খুব চিম্পলকৈ কৰা হৈছে, কিন্তু মানে কালাৰকেইটা মানে ফুলৰ কালাৰকেইটা মানে কম্বিনেশ্যনটো ইমান ধুনীয়া হৈছে কাপোৰযোৰ, সেইকাৰণে খুব ভাল লাগিছে। মানে কেনেকুৱা লাগিছে আপোনালোকেও জনাব। আৰু এইযোৰ কাপোৰ চাওক, এনেকুৱা একে কালাৰৰ একে কাপোৰৰে মানে আৰু এযোৰ কাপোৰ আছে। এইযোৰ এই দুইযোৰ কাপোৰ মানে মায়ে কৈছিলে এই দুযোৰ কাপোৰ এতিয়া নহয়, মানে বহুত বছৰ হৈ গ'ল এইযোৰ কাপোৰ, প্ৰায় চাগে 12-13 বছৰমানটো হৈয়ে গ'ল, কিন্তু ইমান ধুনীয়া হৈ আছে কাপোৰ, আৰু দেখিবলৈ মানে ইমান ধুনীয়া লাগে। দেখুৱাইছোঁ আপোনালোককো কাপোৰকেইযোৰ। মানে এইযোৰ আৰু ইযোৰো মানে সৰু সৰু, আৰু ইযোৰো মানে মাজত সৰু সৰু বুটা কৰা হৈছে। এইযোৰ খুব ভাল লাগে। এই দুইযোৰ কাপোৰ মানে মোৰ বহুত পুৰণা হ'ল, বহুত বছৰ হ'ল, পিন্ধাও হ'ল, কিন্তু হ'লেও মানে কাপোৰকেইযোৰ এতিয়াও বহুত ধুনীয়া হৈ আছে তাৰমানে, সেইকাৰণে দেখাটো আপোনালোকক দেখুৱাওঁ কাপোৰকেইযোৰ। আৰু এযোৰ কাপোৰ হৈছে এইযোৰ। এই কাপোৰযোৰ মানে মোৰ খুব ভাল লাগে, মোৰ খুব প্ৰিয় কাপোৰ। মানে এইযোৰ কটা বেছিদিন হোৱা নাই, অলপ দিনৰ আগতে কাটিছেহে। এইযোৰ খুৰীয়ে বোৱা কাপোৰ হয়। এই সৰু সৰুকৈ এইখিনি চিম্পলকৈ দিছে, কিন্তু মানে ইমান ভাল লাগে। আৰু এই কাপোৰযোৰ মানে নুনি বৈছে, সেইকাৰণে পাতলা হৈছে, দেখিবও মানে বেছি ধুনীয়া হৈছে। এইখন চাদৰখন আগটো এনেদৰে দিছে, আৰু এয়া সৰু সৰুকৈ মাজত বুটা দি দিছে। কাপোৰযোৰ মানে মোৰ ইমান বেছি ভাল লাগিছে, মানে এই ৰংটো এনেও ভাল পাওঁ, তাতে মানে নুনি বৈ দিয়াৰ কাৰণে মানে ৰংটো আৰু বেছি ধুনীয়া হৈ পৰিছে, সেইকাৰণে খুব ভাল লাগে। আৰু ইয়াৰ মেখেলাখন দেখুৱাইছোঁ। ইয়াৰ মেখেলাখন হ'ল এইখন। মানে কাপোৰযোৰ সঁচাকৈ মোৰ খুব ভাল লাগিছে। আপোনালোকেও জনাবচোন বাৰু কেনেকুৱা লাগিছে কাপোৰযোৰ। আৰু এইযোৰ কাপোৰ হ'ল এইযোৰ কণ্ট্ৰাষ্ট। মেখেলাখন হ'ল এইখন, আৰু চাদৰখন এখন বগা। গোটেই চাদৰখনতে এইখনতো মানে বুটা কৰি দিছে। এয়া
মেখেলাখন হ'ল এইখন। এই কাপোৰযোৰ মানে সেই চিম্পলকৈ পিন্ধিবৰ কাৰণে ভাল হয় আৰু কেতিয়াবা সদায়তো ৰং বিৰং পিন্ধিব নোৱাৰি, কেতিয়াবা কিছুমান ঠাইত মানে অকণমান চিম্পলকৈ পিন্ধিব লগা হয়। গতিকে এই কাপোৰযোৰ সেইকাৰণে কেনেকুৱা লাগিছে ক'ব। আৰু এইযোৰ কাপোৰ হ'ল এইযোৰ অকণমান নীলা নিচিনাই আৰু নীলাত সেউজীয়া ৰং বোৱা হৈছে। বেছি মানে নীলা কাপোৰে দেখিব আৰু মোৰ ওচৰত, হ'লেও বাৰু এইটো ৰংটো অকণমান বেলেগ হৈছে, নীলাত মানে সেউজীয়া বৈ দিয়া হৈছে। এইযোৰত ফুল বচা নাই, এইযোৰ অকল এনেকৈ ৰোল পাৰি দিয়ে এইটো আগটো, আৰু তেনেকৈ মানে ভিতৰতো এনেকৈ ৰোল পাৰি দিছে। কিন্তু কাপোৰযোৰ খুব ভাল লাগে, ৰাতি বিশেষকৈ ৰাতি পিন্ধিলে মানে এই কাপোৰযোৰ খুব ভাল লাগে। এয়া আৰু ইয়াৰ মেখেলাখন হ'ল এইখন, চিম্পলকৈ অকল তলতে কৰি দিয়া হৈছে। আৰু এইযোৰ কাপোৰ হ'ল এইযোৰ কাপোৰ চিম্পলকৈ কৰা হৈছে, অকল ৰোল পাৰি দিছে, কিন্তু হ'লেও ভাল লাগে কাপোৰযোৰ। এয়া আগটো তেনেকৈ ৰোল পাৰি দিছে আৰু একদম চিম্পল, এয়া মাজত একো কৰা নাই। এয়া আৰু ইয়াৰ মেখেলাখন কালাৰটো বেলেগ, ইয়াৰ মেখেলাখন হৈছে নীলা, একদম চিম্পল, মানে ভাল লাগে কাপোৰযোৰ। আৰু এইযোৰ কাপোৰ হৈছে এইযোৰতো গোটেই কাপোৰযোৰতে অকল ৰোল পাৰি দিয়া হৈছে, ভাল লাগে এই কাপোৰযোৰো। গোটেই কাপোৰযোৰ এয়া এনেকৈ ৰোল পাৰি দিছে, এইটো আগটো আৰু এনেকৈ গোটেই কাপোৰযোৰতে ৰোল পাৰি দিছে। এয়া আৰু ইয়াৰ মেখেলাখনো ঠিক তেনেকৈ ৰোল পাৰি দিছে, গোটেই মেখেলাখনতে। এইখন কলৰটো এনেকুৱা আৰু এইটো ওপৰলৈকে সম্পূৰ্ণ ৰোল পাৰি দিছে কাপোৰযোৰ, ভাল লাগে কাপোৰযোৰ। এইযোৰ আপোনালোকেও কেনেকুৱা দেখিছে জনাব। আৰু এইযোৰ কাপোৰ হ'ল এইযোৰ নুনি বোৱা হয়, নুনি বৈছে কাপোৰযোৰ খুব মৰম লাগে, মানে কালাৰটো একদম চিম্পল আৰু কিন্তু ভাল লাগে খুব। গোটেই কাপোৰযোৰতে মানে এনেকৈ বুটা কৰি দিছে সৰু সৰু, এইটো আঁচলটো। আৰু মানে বিশেষকৈ অৰেঞ্জ কালাৰটো দি দিয়াৰ কাৰণেও ভাল লাগে খুব, কাপোৰযোৰ উজ্জ্বল হৈ পৰে। আৰু চাদৰখন আৰু ইয়াৰ মেখেলাখন এইখন, মানে ডিজাইনটো খুব ভাল লাগে, এনেকৈ কেচ বাছি দিছে, তাতে আকৌ বুটা কৰি দিছে, খুব ধুনীয়া। এইযোৰ ঘূৰিয়ে হোৱা কাপোৰ হয়, কেনেকুৱা লাগিছে জনাব তেন্তে আপোনালোকে মোৰ কাপোৰখিনি চাই। আৰু দুখন চাদৰ দেখুৱাম এতিয়া, মায়ে অলপ দিনৰ আগতে কাটিছে, বেছি দিন হোৱা নাই। এই দুখন হ'ল এইখন টচ বোৱা আৰু এইখন নুনি বৈছে টচৰ ওপৰত, এইখন টচ বোৱা হয় টচৰ ওপৰত। এই দুইখন মানে চাদৰ মোৰ খুব ভাল লাগে, খুব ধুনীয়া লাগে। এই চাদৰখনৰ মানে এইটো আগটো খুব বেছি ধুনীয়া লাগে, একদম উজ্জ্বল। মাজত বাৰু একো কৰা নাই, আগটোতে কৰিছে আৰু এয়া। কিন্তু এই চাদৰখন মানে খুব ভাল লাগে, আৰু ছাইডৰ এই ৰংটো ভাল লাগে, পাৰি দিছে যিটো ৰংটো, এই ৰংটো ভাল লাগে। গতিকে এইখন এখন চাদৰ আৰু এইখন নুনি বৈছে টচৰ ওপৰত। এইখনৰ মাজত একো কৰা নাই, কিন্তু আগটো এনেকৈ ফুল বাছি দিছে। আৰু দেখুৱাইছো এই দুখন চাদৰ খুব ভাল লাগে মোৰ। ৰংকেইটা মানে এই ৰংটো মোৰ খুব ভাল লাগে, এই চাদৰখন। আৰু এইখনো খুব ভাল লাগে। এয়া আৰু এখন চাদৰ আছে, এইখন চাদৰ বগা, এইখন বগা চাদৰ, কিন্তু মানে ভিতৰলৈকে ৰোল পাৰি দিছে, সেইকাৰণে চাদৰখন ধুনীয়া লাগে দেখিবলৈ। এয়া চাওক,
এইখন সিম্পল বগা চাদৰ কিন্তু এনেকে কৈ দিয়াৰ কাৰণে মানে দেখিবলৈ খুব ধুনীয়া হৈছে আৰু দেখো কেইখনমান মেখেলা এখন মেখেলা খুব মৰম লাগে আৰু এখন হৈছে এইখন মেখেলা মানে একদম পাটৰ মেখেলাৰ নিচিনা লাগে পাট নহয় কিন্তু পাটৰ মেখেলাৰ নিচিনা লাগে এইখন মেখেলাখন আৰু এখন হৈছে এইখন ৰঙা ৰঙৰ এনেও ভালেই লাগে এখন মেখেলা Hey guys, বেছি কাপোৰ নাই কেজুৰ মানে আছে কিন্তু হলেও সেই কেজুৰে মানে খুব ভাল লাগে খুব প্ৰিয় হয় মোৰ সেইকাৰণে আপোনালোকক ভাবিলো মানে আপোনালোককো দেখুৱাও শ্বেয়াৰ কৰো আপোনালোকৰ লগত আৰু কেনেকুৱা পাইছে আপোনালোকেও কমেন্ট কৰি জনাব খুব বেছি নাই বাৰু কেজুৰ মানে আছে মা আৰু খুৰীয়ে বৈ দিয়া হয় গোটেই কাপোৰ কিজোৰ মোৰ গতিকে কেনেকুৱা পাইছে আপোনালোকে কমেন্ট কৰি জনাব আৰু যদি ভাল পাইছে তেন্তে লাইক শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু পিছলেও এনেদৰে কিছুমান কাপোৰৰ কালেকশ্যন লৈ আহি থাকিব আপোনালোকৰ মাজলৈ তেন্তে আজি ভিডিঅ'টো ইমানতে শেষ কৰি দিওঁ আৰু পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম আজিলৈ আহোঁ বাই বাই